Welcome back to Klimentina's vlog. আৰু এতিয়া মই ৰাতিপুৱা স্কুল গলো এতিয়া দুপৰীয়া আছে বাচ্চাক খালো আৰু এফালে খাই আছে মই বুট খাই আছে আজি মঙ্গলবাৰ যে নেখাই মই সেইকাৰণে বুটকে খাই আছে তাকো কি বুট কাবুল বেয়া দেশী বুটে ভাল দেশী বুটটো ভাল কলাটো ভাল কলাটো টান যে খাই ভাল পায় আৰু এতিয়া মই 4টা বজাত যাম ডান্স তাৰপিছতে ইভেন্ট যাম ইভেন্টৰ পৰা আকৌ আজি আমি গুৱাহাটী যাম আজি গুৱাহাটীৰ ভিডিঅ'টো হ'ব কামৰূপ এক্সপ্ৰেছত যাম মই তো এটা ক'ত যাবা এতিয়া ডান্স যাম আপোনালোকে এতিয়া আৰু ক'ত যাম ভিডিঅ'টো শেষলৈকে চাই থাকক ইভেন্টটো কি কয় দিয়া ইভেন্টটো মানে মই হেৰি ইভেন্টটো মানে মই 15 আগষ্টত নাচিছিলোঁ সেইটোতে মোক ইভেন্টত মাতিছে প্ৰাইজ দিব দুলিয়াজান আড্ডাত দিছিলোঁ সেইকাৰণে তো আপোনালোকে একেবাৰে মোৰ আৰু ইভেন্টতহে আৰু গুৱাহাটীতহে লগ পাব ট্ৰেইনত তো এতিয়ালৈ পিছত লগ পাব গধূলিকৈ লগ পাম মই ডান্স যাবলৈ ৰেডি আৰু মই ফটোৱা কৰি আছো এইফালে নিজে হাঁহি আছা কি শিকিছা ডান্সত এইডালৰ কাৰণে মই বৰ বেয়া পাওঁ কৈ দিয়া কি শিকিছা ডান্সত এনে কিয় হাঁহি থাকা কোৱাচোন তুমি যাবলৈ নোপোৱা তুমি বিলকুল গুৱাহাটী যাব নোপোৱা এনেকৈ হাঁহি থাকিলে তোমাক নিনো হাঁহি থাকিলে নিনো মই কি ডান্স শিকিছা হানি সিঙৰ গান বাদচাহৰ গান হানি সিং ইয়াৰ পিছত কেইটা বজাত ছুটি হ'ব তাৰপিছত ক'ত যাম ইভেন্ট যা সোনকালে যা তোমাক ৰাখি আমনি লাগিছে বৰ আমনি মানে গুড ইভিনিং এতিয়া গুড ইভিনিং হৈছে আৰু এইফালে কিনকিনীয়া বৰষুণ দি আছে তো এতিয়া আমি যাব ওলাইছোঁ ইভেন্টত তাৰপিছতে আমি যাম ৰাতিকে গুৱাহাটী ৰাতিপুৱা পাম ডাকিনী পাহাৰ তো শিৱলিংগ মন্দিৰ আৰু মায়ে এইফালে হোটেল বুক কৰিলে ধুনু হোটেল বোলে তো এইফালে মাক চাওক গোটেই পামচু জোতা পিন্ধি চাদৰ মেখেলা লগত পাওঁ পামচু পিন্ধে নেকি ফ্ৰেণ্ডছ কক তো এইফালে গাড়ী আহি গৈছে গাড়ীত উঠি লওঁ তো গাড়ীত উঠি আহিছে তো এইফালে আমাৰ দেউতা আছে দেউতাই তো এইফালে দেউতাই তো এইফালে জোতা নে তো এইফালে আমি যাই আছো কিনকিনীয়া বৰষুণ দি আছে সোনকালে আহিম দেই এইফালে এচি দি আছে কিনকিনীয়া বৰষুণ দি আছে আৰু আমি গৈ আছো ইভেন্ট এখন গাড়ী ফোন কৰিছিলে নে তোমাক আৰু দেউতাই এতিয়া নাই কালি কৰিছে যাম বুলি ক'লো কি বুলি কৈছিলে হেৰি তো এইফালে দেউতাই মানে ব্লগ নবনাই দেউতাই কিন্তু গাড়ী চলোৱাত এক্সপাৰ্ট অকল মাল লৈ ঘূৰিহে ফুৰিব জানে এই তেৰিকা ক'লে তো এইফালে বন্ধ কৰি দিয়া চকুতে লাইট নাই মই হোটেল বুক কৰিলোঁ যে আজি কি কৰিলোঁ আজি কৰিলোঁ আকৌ যদি ঘূৰাবলৈ হয় চকুতে লাইট নাই চাকচোন চকুতে লাইট নাই নাই সেইটো হোটেলেহে কনফাৰ্মেশ্যনটো দিয়ে
কিহৰ গাড়ী যাম চাই চাব নেকি কনফাৰ্মটো হোটেলে দিয়ে মোবাইলতে পৰি গৈছে ৰে নাই কৈ দিয়া দেখিছা দেখিছা চবকে তুলিছোঁ